আজি মানে আমাৰ আইছৰ গাটো বৰ ঠিক নাই, তাৰ ভাগৰ চৰ্দি হৈছে আৰু লগতে জ্বৰো হৈছিলে। ৰাতি ৰাতি প্ৰায় জ্বৰটো উঠে, তাৰপাছত কাহো হৈছে, খুব কাহ মাৰিছে এইকেইদিন। সেইটো কাৰণে মানে প্ৰথমতে ডক্টৰৰ দৰৱ দিছিলোঁ, ডক্টৰৰ দৰৱ দিয়াৰ পিছত ভাল নহ'ল। সেইটো কাৰণে মায়ে মানে ফোন কৰি ক'লে যে আমাৰ গাঁৱত তাৰমানে মায়ে আমাৰ দৰৱ দিয়ে, এই নিমনিয়া দৰৱ বুলি, নিমনিয়া হ'লে মানে দৰৱ যোনটো দিয়ে যে গাঁৱলীয়া ঔষধ। মায়ে ক'লে যে ল'ৰাটোক ঘৰলৈকে লৈ আন, তাতে দৰৱ দিওঁ। সেইটো কাৰণে মাহঁতৰ ঘৰলৈ আহিলোঁ। মায়ে আৰু এতিয়া পূৰা দৰৱ বিচাৰি ফুৰিছে। মায়ে এতিয়া দৰৱৰ গছ বিচাৰি ঘূৰি ফুৰিছে। আৰু আমাৰ এইখিনিত মানে কাৰোবাৰ যদি বেমাৰ হয়, মানে বেমাৰ বুলি নহয়, জ্বৰ যদি ভাল নহয় বা নিমনিয়া যদি বেমাৰটো হয়, তেতিয়া মানে মায়ে দৰৱ চৰৱ দিয়ে। আৰু এতিয়া মাক সেৱা কৰি পেলাই দৰৱটো খুৱাব লাগিব। চাওঁচোন কি হয়। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আয়ুষ যাতে সোনকালে আৰোগ্য হৈ উঠে। আৰু খুব বেয়া লাগিছে, একো খোৱা নাই একদিন। আগতে যিটো ল'ৰাই খেলি থাকে, মোবাইল চোবাইল চাই থাকে, টিভি চাই, সেই ল'ৰাটো একেবাৰে এলাচ্য হৈ গৈছে, কাহি সেইটো কাৰণে মানে শুয়ে আছে। আৰু ডক্টৰ দৰৱে কাম দিয়া নাই। নিমনিয়া পালি আজিৰ পৰা 3 পালি দি চাওঁ মানে কি হয়। ভাল হ'ব বুলি মোৰ বিশ্বাস, কাৰণ আগতেও আমাৰ মানে এনেকৈ হ'লে নিমনিয়া পালি খোৱালে ভাল হয়। খাই দিয়া আকৌ কোনে দিবা মানুহৰ চকত। গুড দৰৱ খালে হয় নাই আমাৰ মইনে খাবি নি ক বেয়া পালে নি দৰৱ খাই এইটো অকণ খোৱা নাখায়। দৰৱ খাই কেনেকুৱা পালা? কেনেকুৱা পালা খাই পেলাই দৰৱটো? কাইলৈ খাবা নাই? কাইলৈ খাবা নাই? কাইলৈ খাবা নাই? ভিডিঅ' নকৰা? বেয়া পাইছা নি ভিডিঅ' কাৰণে? কাপোৰ কানি গোটেই নষ্ট কৰিলে, দৰৱ পেলাই আহিছে। ললো চবে আগবঢ়াবলৈ আহিছে। গিনু বাই বাই। গিনু বাই বাই। বাই বাই।